এয়া প্ৰিয়ংকা বা ফটোবোৰত ব্যস্ত হৈ আছে দিয়া প্ৰিয়ংকা বা হেল্ল' গাইছ আমি আহি গ'লো ফাংচন চাবৰ কাৰণে শুনা আহি গ'লো গাইছ আমি এতিয়া ফাংচন কোনখন মুকলনি চাৰিআলি আঞ্চলিক বহাগী উৎসৱ এইয়া লাষ্ট কৈছে গাইছ এইকেইটা মোৰ পাৰ্টনাৰ কেইটা এইকেইটা কি শ্বুটিঙত দেখিছে কোনে নাচিব মই বহুত নাচিম গাহৰি কাক লাগে হেংদাং কাক লাগে লাগিব নে হেংদাং লাগিব নে তোমাক আমাৰ বগী বাইদেউ আমাৰ বগী বাইদেউ লাষ্ট না চকী লৈ আমাৰ কাৰণে বহিবলৈ চকী লৈ চকী লৈ যা লৈ ডাঙৰ মানুহ ন চকী দিব লাগে ন তই ডাঙৰ ডাঙৰ ভঁৰাল আছে অথচ আমি কি কৰিছো আমি ইংৰাজী শব্দ আনিছো প্ৰথমতে আমি যদি কীৰ্তন নকৈ যদি ক'লোহেঁতেন থেংক ইউ আহো বুলি নকবা মিনতি বাইদেৱে এখন সুন্দৰ ৰং দিছে বাইদেউলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো লগৰজনী মহামাহী আহিলে আমাক বেয়া ডাইলগ দিছে মহামাহীৰ লগত আমাক পাহৰি থাকিলে এতিয়া এই ছাৰ আঁতৰি দিয়া ছাৰ পুৰা হিমগংগা তেল লগাইছে নাক ঘূৰাই দিছে মোৰ বিষয় মানে গোন্ধত ভাল হৈ গৈছে মোৰ বিষয় মানে মই একদম সহ্য কৰিব নোৱাৰো পঢ়া ছোৱালী গাইছ কিতাপ ল'লে দুখন তুমি ল'লা কিতাপ ল'লা ইয়াত কি নামটো কৈ দিয়া ভালকে কোৱা কি নাম আনন্দমুখৰ জীৱন আৰু ভালকে পঢ়িবা এদিন মোকো দিবা পঢ়িবলৈ দেই আমাৰ ভাই গাইছ এইটো পপুলাৰ হ'ব লাগে বোলে এইটো গ্ৰীণ নখ পালিচ লগাই আছে নখ পালিচ 10 টকীয়া নখ পালিচ কি পালিচ এইটো নখ পালিচ নখ নেল পলিচ বুলি কওঁ আহিলোঁ যেতিয়া গোটেইবোৰ অলপ কৰি দেখাবলৈ চেষ্টা কৰিছোঁ মন্দি জিভাখন ৰঙা কৰি দিয়াচোন ৰঙা হৈ গ'ল পুৰা চাবা নেকি নাখায় জ্বলা নাখায় আহি গ'ল গাইছ আকৌ হুঁচৰি দল পাহৰ বিহুতি
এয়া প্ৰিয়ংকা বা ফটো মৰাত ব্যস্ত হৈ আছে দিয়া প্ৰিয়ংকা বা এয়া প্ৰিয়ংকা বা অৱস্থা বেয়া Oh,